তো বৰ্তমান গৈ আছোঁ এতিয়া বৰ্তমান আমাৰ 390খনত এইফালে আগবাঢ়ি গৈ আছোঁ মানে পুলতলে ভিডিঅ' মানে আপলোড দিবলৈ গৈ আছোঁ বৰ্তমান এতিয়া। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা বিশেষ কাৰণত মানে অলপ KTM-খন লাহে লাহে চলা। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা বিশেষ কাৰণত ফাৰ্ষ্ট টাইম পুলটোলৈ গৈ লওঁগৈ পঢ়িম এতিয়া মজাকৈ। তো পুলটোত বহি লওঁগৈ মানে ভিডিঅ'টো আপলোড দিব আহিছিলোঁ আপোনালোকৰ কাৰণে এটা বিশেষ মানে ইম্পৰ্টেণ্ট কাহিনী ক'বলৈ আহিছোঁ। আৰু ইম্পৰ্টেণ্ট কাহিনীটো মানে ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব যিটো ইম্পৰ্টেণ্ট হয় একদম মানে বহুত ইম্পৰ্টেণ্ট হয়। ইম্পৰ্টেণ্ট এইটো কাৰণে কৈছোঁ বিশেষকৈ এতিয়া বহুত মানে আপোনালোকে কিছুমান বহুত কাহিনী গম পাব মানে সেইকাৰণে পুলটোলৈ ফাৰ্ষ্ট টাইম গৈ লওঁ। এইডোখৰ আমাৰ লোকেল জেগা মানে পুলটোত বহি লৈ পিনি এইডোখৰতে ৰিলছো বনাইছিলোঁ আমি এডোখৰত। তো পুলটোত বহি লৈ পিনি আপোনালোকক মেইন কাহিনীটো এতিয়া ধুনীয়াকৈ বুজাম মানে। বিশেষ আজি ভিডিঅ'টো মই আৰম্ভ কৰা কাৰণটো হ'ল আজি ভিডিঅ' আৰম্ভ কৰিব মন নগৈছিলে, তথাপিও আপোনালোকৰ বাবে বিশেষ এটা ভুল ধাৰণাৰ কাৰণে। ভুল ধাৰণাটো কি বিশেষভাৱে বেলেগকৈ মানে আপুনি যাতে ভুল ভাবি নাথাকক সেইটো কাৰণে আপোনালোকক এটা বিশেষ আপডেট দিবলৈ আহিলোঁ মানে এটা ছুটি ভিডিঅ' লৈ পিনি যে ব্লু টিকৰ ওপৰত কথা পাতিম যে ব্লু টিকটো আপোনালোকে কোনে অৰিজিনেল ব্লু টিক পাইছে কোনে ডুপ্লিকেট ব্লু টিক পাইছে সেইটো আপোনালোকে কেনেকৈ গম পাব। তো এতিয়া আমি স্ক্ৰীন ৰেকৰ্ডলৈ আহিছোঁ মানে যে অৰিজিনেল ব্লু টিকটো কেনেকুৱা আৰু ডুপ্লিকেট ব্লু টিকটো কেনেকৈ গম পাব। ব্লু টিকটো চবৰে একে, একো কোনোবা গেপ বেছি নাথাকে, কোনোবা হেৰি বেছি নাথাকে, কোনোবা কাৰোবাৰ ব্লু টিকডাল ডাঙৰ নাথাকে, কাৰোবাৰডাল সৰু নাথাকে। যে অৰিজিনেলটো কেনেকুৱা ডুপ্লিকেটটো কেনেকৈ তেতিয়া সেইটো কেনেকৈ গম পাব আপোনালোকে তো চাব পাৰে। যোনে যোনে অৰিজিনেল পাইছে যোনে ডুপ্লিকেট পাইছে তেখেতলোকে চাব পাৰে। তো এতিয়া আপোনালোকে চাবলৈ এইটো কাৰণে ট্ৰিক্সটো শিকাই দিছোঁ কেনেকৈ চাব মানে। এতিয়া স্ক্ৰীন ৰেকৰ্ডলৈ গৈছোঁ আমি। তো ফাৰ্ষ্ট টাইম আহিলোঁ মই এতিয়া হোম পেজ একো দেৰি নকৰাকৈ ডাইৰেক্ট ইনষ্টাগ্ৰামটো খোলোঁ। তো ইনষ্টাগ্ৰামত একদম চবচে ফাৰ্ষ্টতে ওলাইছে আমাৰ বিকাশ দাই। তো বিকাশ দাই চবেই এইটোৰ ওপৰত কণ্ট্ৰভাৰ্চি হৈ আছে যে বিকাশ দাই ব্লু টিকডাল অৰিজিনেল নে ডুপ্লিকেট। আৰু এইটোৰ ওপৰত আপোনালোকক দেখাম যে এতিয়া ডুপ্লিকেট একাউণ্ট অৰিজিনেল একাউণ্ট মানে ইয়াত মই বহুতকেইটা একাউণ্ট ধুনীয়াকৈ চাৰ্চ কৰি থৈ দিছোঁ আপোনালোকৰ বাবে বিশেষকৈ সোনকালে দেখাবলৈ যাতে বস্তুটো সোনকালে হওক। তো ফাৰ্ষ্টতে দেখালোঁ আপোনালোকক অৰিজিনেল একাউণ্টটো। অৰিজিনেল এইটো ধৰি লওক আমাৰ ৰবি শৰ্মা একাউণ্টটো দেখাওঁ। ফাৰ্ষ্ট টাইমে ৰবি শৰ্মা হয় বহুত আগৰ মানে আগতে ব্লু টিক পোৱা এতিয়া ব্লু টিক পোৱা নহয়। তো বিশেষকৈ এতিয়া আপোনালোকে গম পাব কেনেকৈ। তো বিশেষকৈ এই যে প্ৰথম যে যিকেইটা ফলোৱাৰ্ছত এই ফলোৱাৰ্ছত চবচে প্ৰথম 50টা আপুনি হিচাপ কৰিব। হিচাপ নকৰিলেও কোনো কেছ নাই। প্ৰথম 50টা আপোনালোকক এইডোখৰত যদি গেপ থাকে এইটো 137K আৰ্ডিয়াছ লিখা আছে এইডোখৰত। তো এইডোখৰ পৰা যদি গেপ এনেকুৱা ষ্টাইলত দেখায় তো আপোনালোকে গম পাব যে এইটো অৰিজিনেল ব্লু টিক পোৱা হয়। আৰু যদি আপোনালোকে ডুপ্লিকেটটো গম পাবলৈ হয় ইয়াৰ ডুপ্লিকেটটো আমি এতিয়া ধুনীয়াকৈ বেক কৰি দেখাম ডুপ্লিকেট একাউণ্টটো কাৰ কেনেকৈ হ'ব। তো এইটো এটা ডুপ্লিকেট একাউণ্ট দেখাইছোঁ আপোনালোকৰ এইটো বাহিৰৰ একাউণ্ট হয়। বাহিৰৰ একাউণ্টটো আপোনালোকে ইউ ব্লু টিক পোৱা আছে কিন্তু ইয়াৰ একাউণ্টটো আমি কেনেকৈ গম পাম এতিয়া যে এইটো যে আপুনি ডুপ্লিকেট হয় বুলি। কিন্তু ডুপ্লিকেট হয় বুলি এইটো ষ্টাইলত গম পাম আপুনি এতিয়া যদি গ'ল নহয় এইটো ষ্টাইলত যদি আপুনি এনেকৈ স্ক্ৰল কৰি চাই ওপৰলৈ ইয়ালৈ ওপৰ স্ক্ৰল কৰি চালে কিন্তু আপুনি ইয়াত লিমিট নেদেখিব, চব আনলিমিটেড মানে। এইডোখৰ ৰখি গৈছে নেটটো শ্ল' কাৰণে তথা এতিয়া আনলিমিটেড দেখিছে নাই এইবোৰ চব আনলিমিটেড। নেটটো হেৰি ফাষ্ট হ'লে আকৌ ওপৰলৈ যাবগৈ চব একেই মানে। চব মানে আপোনালোকে গোটেই ফলোৱাৰ্ছখিনি চাই পাৰিব। যদি আপোনালোকে অৰিজিনেলটোত যায় অৰিজিনেলটোত আপোনালোকে ফলোৱাৰ্ছ ৰখাব নোৱাৰিব মানে। আৰু ফলোৱাৰ্ছটো ৰখি যাব মানে মেইন জেগাত 50টা ফলোৱাৰ্ছৰ ভিতৰত আপোনালোকে তললৈকে চাব নোৱাৰিব। বিশেষকৈ এইটো চব তলত চাব নোৱাৰিব। এতিয়া আমাৰ বিকাশ দাৰ একাউণ্টটো চাম। বিকাশ দাই ধুনীয়াকৈ ষ্টৰি এটা দিছিলে মই সেইটো কাৰণে প্ৰায়ভাগ ভিডিঅ'টো বনালোঁ বুলি ক'ব লাগিব এতিয়া বিশেষকৈ কাৰণ কেলৈ চবৰ ওপৰত কণ্ট্ৰভাৰ্চি হৈ আছে সেইবোৰ। আমাৰ বিকাশ দা কেনেকৈ গ'ল বিকাশ দা আকৌ প্ৰথমতে ওলাইছিলে। বিকাশ দা হোম স্ক্ৰীণলৈ যাম এইটো বিকাশ দা একাউণ্ট হয়। তো বিকাশ দা একাউণ্টটো আমি ধুনীয়াকৈ প্ৰথমতে যাম ফলোৱাৰ্ছত। তো ইয়াৰ একাউণ্টটো চাম এতিয়া অৰিজিনেল নে ডুপ্লিকেট। তো এতিয়া তললৈ স্ক্ৰল কৰি গৈ আছোঁ এইডোখৰত চাওক এইডোখৰত গেপ হৈ গ'ল। তো ইয়াত আমি গম পাইছোঁ মানে বিকাশ দা একাউণ্টটো অৰিজিনেল ব্লু টিক হয় মানে এইটো পইচা দি লোৱা একাউণ্ট নহয় মানে। আৰু চাম ইয়াত কাৰ আছে ধৰি লওক এতিয়া আপোনাৰ এতিয়া নেক্সট চাম আপোনাৰ ডিম্পু দা চাম। ডিম্পু দা ভাগৰ একাউণ্টটো চাম। ডিম্পু দা ভাগৰ এইটো ব্লু টিক লৈছিলে এইটো ব্লু টিকটো আকৌ আঁতৰাই দিলে চাগে। এইটো ব্লু টিক মানে কালি পৰহি পইচা দি লৈছিলে কিন্তু আকৌ আঁতৰাই দিলে। এইটো আকৌ আহি গ'ল এইটো ডিম্পু দাই আমাৰ পইচা দি লৈছে। কিন্তু ডিম্পু দাই পইচা দি ল'ব লোৱা কাৰণটো হৈছে কি কাৰণ কেলৈ এইবোৰ হৈছে চেলিব্ৰিটি মানুহ। তেখেতলোকে বহুতো মানে বেলেগ ফেক একাউণ্ট খুলি থৈ দিয়ে মানুহবোৰে। সেইটো কাৰণে তেখেতে পইচা দি লোৱা এইটো কাৰণ হৈছে মানে আৰু ল'বই লাগিব সেইবোৰ চেলিব্ৰিটিৰ কাৰণে। বিশেষকৈ নৰ্মেল মানুহবোৰৰ কাৰণে কৈছোঁ মানে এইবোৰ চাওক আপোনালোকে যিমান স্ক্ৰল কৰিব আপোনালোকে আনলিমিটেড ফলোৱাৰ্ছ দেখিব পাব তেখেতলোকক। আৰু সেইটো কাৰণে মই ইয়াৰ ওপৰত মানে কথাটো কৈছোঁ। তো মেইন কাহিনীটো আপোনালোকে এতিয়া গম পালে কোন অৰিজিনেল ব্লু টিক লোৱা কোন ডুপ্লিকেট ব্লু টিক লোৱা আৰু ব্লু টিক ল'লে কেনেকৈ গম পাব কাৰ অৰিজিনেল একাউণ্ট হয় কাৰ ডুপ্লিকেট একাউণ্ট হয়। সেইটো কাৰণে আপোনালোকে যাতে বস্তুটো যাতে শুদ্ধমতে গম পাই যাওক যাতে এই বস্তুটো কোনে মই যদি ব্লু টিক লৈছোঁ যদি মই কাইলৈ পৰহিলে মোৰ পইচা আছে মই দি দিছোঁ ঘপকৈ ব্লু টিক লৈ লৈছোঁ মই কিন্তু মোৰ একাউণ্টটো অৰিজিনেলকৈ পাইছোঁ নে ডুপ্লিকেটকৈ পাইছোঁ সেইটো আপোনালোকে কেনেকৈ গম পাব ধুনীয়াকৈ চাব পাৰিব। আৰু
এতিয়াও ব্লুটিক আপোনালোকে লেগেচি পোৱাৰ কৰি পিনি যে আপোনালোকে ল'ব নাই সেইটো কথা নহয় আপোনালোকে এতিয়াও পাৰিব সেইটো লেগেচি কমপ্লিট কৰি পিনি অৰিজিনেল ব্লুটিক ল'বলৈ যিটো পইচা দি মানে যিটো মানে চিষ্টেমটো লয় সেই পইচা দি নোলোৱা চিষ্টেমটো এতিয়াও কৰিব পাৰিব কিন্তু প্ৰায়ভাগে ব্লুটিক লাগে কাৰণে এতিয়া আপোনালোকৰ পইচা দি ল'ব পাৰিব যিটো অৰিজিনেল একাউণ্টটো যদি কৰিব বিচাৰে অৰিজিনেল ব্লুটিক যদি লাগে তো লেগেচি কমপ্লিট কৰিব লাগিব এপ্লাই কৰিব লাগিব তো সেইটো কাৰণে এতিয়া সেই চিষ্টেমটো আছে বাৰু তথাপিও আপোনালোকৰ কাৰণে বিশেষ সেইটো এটা মানে ইনফৰমেশ্যন ভিডিঅ' মানে সেইটো কাৰণে আপোনালোকক যে জনাই থৈ দিওঁ যে কোন অৰিজিনেল কোন ডুপ্লিকেট তো তাকে আৰু